নমস্কাৰ সকলোকে, মই তুলিকাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আমাৰো ভালে। আৰু এতিয়া 12টা বাজিল আৰু ঠাণ্ডাৰ কাপোৰ এৰিবই পৰা নাই। এতিয়া 12টা বাজিল আৰু মই এতিয়াৰ পৰা মোৰ ব্লগটো আৰম্ভ কৰিলোঁ। মোৰ ব্লগটো শেষলৈ চাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। তেনেহ'লে বলক আজি মোৰ ব্লগটো আৰম্ভ কৰোঁ। আৰু এইফালে আমাৰ বেটা আৰু মামাহঁতৰ পৰা ৰবৰ টেঙা আনিছিলোঁ খাম বুলি, কিন্তু অনাৰ দিনাৰ পৰা ৰ'দ নাই। ৰ'দতে ৰবৰ টেঙা খাই ভাল লাগে, কিন্তু এতিয়া ৰ'দটো ভালদৰে দিয়াই নাই। আজি অকণমান দিছে, ভাবিছোঁ আজি খাম নেকি। সেয়া মিষ্টাৰ আহিল কামৰ পৰা আৰু এতিয়া অকণমান চাহ বনাওঁ। ঠাণ্ডাত চাহ খাই থাকিবই মন যায় আৰু এয়া বনাই আছোঁ মই চাহ, দুপৰীয়া চাহ। আৰু আমাৰ এয়া গোটেই হাই কৰি দিয়া, গোটেই হাই কৰি দিয়া। এয়া বাপেক পুতেক আমাৰ খেলা 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 খেলি আছে। বাপেক পুতেকে বনাই হাতী। ইমানে ঠাণ্ডা, বাপৰে বাপ। ৰ'দটো ভালদৰে ওলোৱাই নাই, দেখিছেনে? অলপ অলপ ওলাইছে, ৰ'দটো ভালদৰে ওলাই নাই। আৰু মোৰ টেঙাটো দেখাই আছোঁ আপোনালোকক। মামাহঁতৰ পৰা অহা কেইদিনমান হ'লে এইটো টেঙা মই কিমান আশা পালি আছোঁ খাম বুলি, কিন্তু ৰ'দটো ভালদৰে নিদিয়া হৈছে। ৰ'দটো নিদিলে টেঙা খাই একো ভাল নালাগে। ৰ'দত বহি টেঙা খোৱা মজাই বেলেগ। আৰু আজি ভাবিছোঁ অকণমান দেৰিকৈ ৰ'দটো চাই লওঁ, তাৰপিছত এইটো খাওঁ টেঙা। চাই থাকিব দেই মোৰ ভিডিঅ'টো, আৰু মই চাহখিনি বাকি লওঁ। কুকিজ, বিস্কুট আৰু চাহ মিষ্টাৰে খাব, বাবু আৰু মই নাখাওঁ। আমি ওপৰত যাই টেঙাই খাম, ৰবৰ টেঙা। এইটো কাৰণ আমাৰ কাৰণে চাহ বনোৱা নাই, এয়া মিষ্টাৰৰ কাৰণে চাহ। আৰু দেখিছেনে খেলা, এয়া চাহ খোৱা। এয়া টেঙা কাটিম, টেঙা খাম। এইফালে আমাৰ বাপেকে কিবা কাম কৰি আছে আৰু পুতেকে আগতে আহিছে টেঙা খাবলৈ। অলপ অলপ ৰ'দ দিছে, অলপ অলপ ৰ'দ দিছে। এতিয়া টেঙা কাটি টেঙা খালোঁ। টেঙা খাই ওপৰতে চব্জিখিনিও কাটি ল'লোঁ। মিক্স চব্জি বনাম আজি, দুপৰীয়া ভাত বনাব আহিলোঁ এতিয়া। আৰু চাই থাকিব মোৰ ভিডিঅ'টো। এয়া চব্জি আৰু ওপৰত আছিলোঁ, ৰ'দ দি আছিল, ভাল লাগিছিল। এতিয়া ৰুমত অহা ইমান ঠাণ্ডা লাগিছে আৰু চুৱেটাৰটো খুলিলোঁ মই। আৰু চাই থাকিব, মই আজি মিক্স চব্জিখন কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম, চাই থাকিব। দিয়কচোন, মিক্স তৰকাৰীখিনি বনাবৰ কাৰণে মই এয়া বন্ধাকবি, ওলকবি, ফুলকবি, বেঙেনা, আলু চব কাটি লৈছোঁ। আৰু এইফালে কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই তাত দিম গোটা জিৰা আৰু কেঁচা জলকীয়া 4টা, আৰু দিছোঁ মই তাত পাঁচফোৰণ, আৰু বেলেগ একো দিয়া নাই। তাৰপিছত মই তাত মিক্স চব্জিখিনি তাত দি দিছোঁ কাটি থোৱা, আৰু তাত সোৱাদ অনুযায়ী নিমখ, সোৱাদ অনুযায়ী হালধি দিছোঁ। হালধি দি মই ভালদৰে এইখিনি লৰাই দিছোঁ। লৰাই দি
মই ভালদৰে লৰাই দিছোঁ, দি ঢাকনি মাৰি দিছোঁ। আৰু মই ইয়াত একো মছলা পাতি বা আদা নহৰু একোৱেই দিয়া নাই। চব্জিখনত মই আজি একোৱেই দিয়া নাই, পিঁয়াজ আদা নহৰু একোৱেই দিয়া নাই। অকল মই গোটা জিৰা অকণমান, পাঁচফোৰণ, জলকীয়া সেনেকৈ মই আজি মিক্স তৰকাৰীখন বনাম। এয়া মোৰ চব্জিখিনি হ'ল, এয়া দেখিছেনে, মোৰ এইখিনি হৈ গ'ল। আৰু এতিয়া ইয়াত অকণমান দিম মই ধনিয়া, কেঁচা ধনিয়াৰ ওপৰত এনেকৈ অকণমান দিলোঁ আৰু গেছটো অফ কৰি দিলোঁ। এয়া ভাত হ'ল মোৰ, এতিয়া ভাত দি আছোঁ। ভাতখিনি খাই লওঁ, তাৰপিছত আৰু লগ পাইছোঁ আপোনালোকক। এয়া মিষ্টাৰ বহিলে ভাত খাবলৈ, আৰু ভাত খালোঁ। এতিয়া ওপৰত কাপোৰ আছে, কাপোৰখিনি আনো। কাপোৰখিনি শুকালে নে নাই, ঠাণ্ডা। আজি মই গাৰুকেইটাও ৰ'দত দিছিলোঁ। পুতেকক দেখিছেনে, এয়া এয়া কম্বলৰ তলত মোবাইল লগাই লৈছে, লৈ শুই আছে। এতিয়া গধূলি 5:30 বাজিল আৰু মই এয়া চাহ বনাই আছোঁ, গধূলিৰ চাহ। আৰু বাবু এয়া দেখিছেনে, কমলা, এই ৰাতিখন কমলা খায়। কমলা, মই চাহৰ পানীটো বহাই দিছোঁ, চাব ৰ'ব কমলা খোৱাটো। গুনু, কি খাইছা তুমি? কমলা খাবা? চাৰিওফালে লেতেৰা নকৰিবা, চাৰিওফালে লেতেৰা নকৰে নহয়। মোৰ চাহ হ'ল, আৰু আমাৰ কাৰণে চাহ, আৰু বাবুৰ কাৰণে অকণমান চেৰেলেক্স গুলিছোঁ। আমাৰ কাৰণে চাহ আৰু বিস্কুট। আৰু এতিয়া 9টা বাজিল, আৰু আমাৰ ভাত বাঢ়িলে, ৰাতিৰ ভাত। আমাৰ ৰাতিৰ ভাতত আছে দাইল, তাৰপিছত বিন ফ্ৰাই আৰু আলু বেঙেনা পিটিকা, এনেকৈ। এয়া আমাৰ বাবু, এইটো লৈ পেলাই চাওঁচোন, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। ভাত খাবাতো একবাৰ হাই কৰি দিয়া। ভোক লাগিছে, আৰু আমাৰ গুণুৰ ভোক লাগিছে। এতিয়া আমি ভাতটো খাই লওঁ। আজিৰ ব্লগটো ইমানতে সামৰিলোঁ, আৰু নতুন ব্লগৰ সৈতে লগ পাম। আজিলৈ বাই বাই।